আমি একচুৱেলি ভাগ্যৱান ক'ব লাগিলে ভাগ্যৱান যে আজি 89তম শ্ৰীযুত তৰুণ গগৈদেৱৰ জন্মদিন আমাৰ অসমৰ পূৰ্ব মুখ্যমন্ত্ৰী আছিল তেখেত আজি আমি এই সুবিধাটো ল'ব পৰাৰ কাৰণে নিজকে একচুৱেলি ভাগ্যৱান বুলি কৈছোঁ আৰু এই মৰমেৰে মই আজি আমাৰ কংগ্ৰেছৰ প্ৰেমী মোৰ ভাই বন্ধুসকলক আদৰি লৈছোঁ আজি এটা কথাই মনত ৰাখিব লাগিব যে তৰুণ গগৈ ডাঙৰীয়া দেৱ আমাৰ বড়ো জাতিৰ অৰ্থাৎ BTCৰ কাৰণে বিৰাট ডাঙৰ এটা কাম কৰি গৈছে এইটো হ'ল যে যেতিয়া নেকি BTCৰ উদ্ঘাটন হৈছিল সেইদিনা তেখেত আহি এটা কথা কৈছে যে BTC জন্ম দিয়াটো নৰ্মেলে নাছিল এবনৰ্মেল আছিল মানে এনে নৰ্মেল ডেলিভাৰী হোৱা নাছিল মানে সিজাৰেন কৰিহে ডেলিভাৰী কৰিব লগা হৈছে আৰু সেই মৰমৰে BTC এনেকুৱা একটা শক্তিশালী অটোনমাস অর্থাৎ সেলফ রুল 6 শিডিউল প্রভিজনের আন্ডারে একটা সাহসকারী সেপারেট স্টেট নিখিনাহে আছিল আৰু সেইটোলৈ হাগ্ৰামা ডাঙৰে ইমান মানে ৰাজা নিচিনা শাসন কৰিছিল এই গোটেই BTC বাকী কি বড়ো কি নান বড়ো সবেই মিলি জুলি শাসন কৰি আছিল আৰু শান্তিপূৰ্ণ ডেভেলপমেণ্টো হৈ আছিল কিন্তু আজি দুখের কথা তৰুণ গগৈ ডাঙৰীয়া দেৱ যোৱাৰ পাছতে যেতিয়া নাকি স্টেটত বিজেপি সরকার আহিলে অর্থাৎ হিমন্ত বিশ্ব শর্মা ডাঙরিয়ার হাতত বিজেপির এরেঞ্জমেন্ট যেতিয়া নাকি BTR সরকার হল এই দিনা একেবারে যি বস্তু আমার কংগ্রেসে অর্থাৎ তরুণ গগৈ দেবে সৃষ্টি করেছিল সেইটো গোটেই নষ্ট করে দিলে হিমন্ত বিশ্ব শর্মা ডাঙরিয়া দেব আজি এই তরুণ গগৈ ডাঙরিয়ার জন্মদিনত 89তম জন্মদিনত এইটো আমাক মনত কৰিছে এই গতিকে মই আজি একচুৱেলি গোটেই BTC বাকী মই রিকোয়েস্ট করেছে যে তরুণ গগৈ ডাঙৰীয়া দেৱৰ এই জন্মদিন আমি পালন কৰিব লাগে আৰু সেইটো মনত ৰাখিব লাগে যে কংগ্ৰেছে অৰ্থাৎ তরুণ গগৈ ডাঙৰীয়া দেৱে বড়ো জাতিৰ কাৰণে বিৰোধী নাছিল কিন্তু আজিৰ দিনত যি পাৰ্টিক আমি বড়ো জাতিৰ কাৰণে আছে বা বিজেপি বড়ো জাতিৰ কাৰণে কিবা কৰিছে যদি কওঁ এইটো একেবাৰে অন্যায় হ'ব আৰু মহাপাপ হ'ব আৰু গোটেই বড়ো বাকীবিলাক ডাঙৰ এটা মিছলীয়া খোৱা হ'ব এই গতিকে মই আৰু বেছি নকওঁ আহক আজি আমি চবে মিলি জুলি আমাৰ এই মহানদেৱ তৰুণ গগৈ ডাঙৰীয়া দেৱৰ 89তম এই জন্ম দিব আমি এটা ফুল দি পেলাই তেখেতক নমস্কাৰ যাচ্ছোঁ Allah untuk ये सबका बाप था हिंदू मुस्लिम सिख ईसाई सबका था तो मेरा दुआ करना भी इनके लिए जाए बोलिए है कि नहीं अल्लाह इनको शांति दे आत्मा को